দেৰি হয় হয় এতিয়া আকৌ আপোনাৰ কি হৈছে হ'ব এতিয়া আকৌ আপোনাৰ প্ৰব্লেমটো কেতিয়াৰ পৰা হৈছে ছাৰ অকণমান জোৰকৈ ক'ব নেকি মই মানে কালে ভালকৈ নুশুনো আপুনি মানে ভালকৈ শুনি পোৱা নাই সেইকাৰণে আহিছে তাৰমানে মই কাণেৰে ভালকৈ শুনিয়ে পোৱা নাই সেইকাৰণেহে আহিছোঁ আৰে মইনো কি কৈ আছোঁ হে হ'ব এতিয়া আকৌ আপোনাৰ প্ৰব্লেমটো কেতিয়াৰ পৰা হৈছে ছাৰ ৰিক্সাতে আহিলোঁ এই বাইকত অহা হ'লে গাড়ীয়ে পিছফালে হৰ্ণ দি থাকিলে নুশুনোৱে যে ল'ৰা ছোৱালী কেইটা আপোনাৰ ছাৰ 3 দিন মানেই হ'ল কাণেৰে নুশুনা মানে বিয়া এখন খাবলৈ গৈছিলোঁ ৰাতি দৰা আহোঁতে ল'ৰা ছোৱালী বোলে বম ফুটাবলৈ ল'লে নহয় এটাইনো বম এটা ওপৰলৈ দলি মাৰি দিলে ওপৰলৈ দলি মাৰি দিয়াৰ লগে লগে মোৰ একদম কাণৰ ওচৰত ধামকৈ ফুটিলেহি নহয় তেতিয়াৰ পৰা কাণেৰে শুনাই নাই এতিয়া আপোনাক 2টা দৰৱ দিম আপুনি এটা ৰাতিপুৱা শুই উঠি কাণত দিব আৰু সেইটোৱে আপোনাৰ মানে কাণত কিবা ঘাঁ চাহ হৈ থাকিলে শুকুৱাব আৰু এটা আপুনি গধূলি কাণত দিব যোনটোৱে আপোনাৰ মানে কাণত কিবা সোমাই থাকিলে সেইবোৰ উলিয়াই দিব দেই শুন লওক এখন লওক ছাৰ মানে মাছটো আমি লোকেলে খাওঁ চালানীটো গোন্ধাই যায় সেইকাৰণে নাখাওঁ ৰাতিপুৱা কাণত দিব আৰু গধূলিও কাণত দিব বোলো মই এতিয়া এজন ল'ৰা মাতিম যোনটোৱে আপোনাৰ কাণখন চেক কৰি কাণত যদি কিবা সোমাই আছে সেইবোৰ উলিয়াই দিব দেই ছাৰ ল'ৰাই মেট্ৰিক দিয়াই নাই 8তহে পঢ়ি আছে প্ৰণৱ ছাৰ কাক মাতিছে মোৰ নাম বিকাশ নহয় মোৰ নাম আকাশ দাস ছাৰ মাতিছিলে এখেতৰ কাণত বোলে কিবা সোমাই আছে উলিয়াই দিবা হ'ব আপুনি